ট্ৰেক্টৰ চলোৱা মানুহটো মনত ইমান সাহ হ'ল যে মই এখন ফাৰ্ম খুলিম, মানে এইটো ডাঙৰ কথা, মানে ভাল লগা কথা। চাই পানীৰ সকলো ব্যৱস্থা আছে, ইয়াতে হাত দিয়াৰ লগে লগে পানী ওলাই, আৰু ডেইলি আমি চক 10,000 পৰা 15,000 টকালৈকে ডিম প্ৰডাকশ্যন আমি বেছি আছো। 10,000 পৰা 15,000 পৰা 15,000। হয়, গাঁৱৰ একাংশ যুৱক আছে এনেধৰণৰ যে তেওঁলোকে সাহস কৰে জীৱনত কিবা এটা কৰিবলৈ, আৰু তেনেধৰণে তেওঁলোকে আগুৱাই যায়। আৰু মোৰ লগত দুজন বন্ধু আছে, যি দুজন বন্ধুৱে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তেওঁলোকে এখন লেয়াৰ মুৰ্গী ফাৰ্ম স্থাপন কৰিছে, আৰু এয়া লখিমপুৰৰ দৃশ্য, লখিমপুৰ পথালি পাহাৰ পিঠাগুৰিয়া। আৰু এনেধৰণে দেখা গৈছে যে 2000 লেয়াৰ তেওঁলোকে দৈনিক পোহে, আৰু ইয়াৰ পৰা প্ৰায় 1500 পৰা 1600 তেওঁলোকৰ যিহেতু ডিম উৎপাদন হয়। কিন্তু ইমান জানো সহজ গাঁৱৰ ভিতৰত এনেধৰণে দূৰ দূৰণিৰ পৰা লেয়াৰ মুৰ্গী আনি তেওঁলোকে ইয়াত ফাৰ্মিং কৰা জানো ইমান সহজ? এই সমগ্ৰ বিষয় জানিবৰ কাৰণে আচলতে আমি তেওঁলোকৰ কাষলৈ আহিছিলোঁ। আমি নিশ্চয়কৈ তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম যে কেনেধৰণে কৰিছে তেওঁলোকে সমগ্ৰ বিষয় জানিবলৈ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, লেয়াৰ মুৰ্গী খোলা আগত গাঁৱৰ যুৱক আপোনালোক, গাঁৱত ডাঙৰ দীঘল হৈছে, গাঁৱৰ যুৱকৰ সাহস বেছি বুলিয়ে কোৱা হয়। তো নিশ্চয়কৈ আপোনালোকে সাহস কৰিছে এইখিনি কাম কৰিবৰ কাৰণে। তো ক'ৰ পৰা আনে এইখিনি, কেনেধৰণে আপোনালোকে ফাৰ্মখন কৰিলে? চক ফাৰ্মখন প্ৰথমত পোৱালিখন আনিছোঁ আমি উৰিষ্যাৰ পৰা পোৱালি অনা হয়, আৰু এইবিলাক কেছ দেখিছে আপোনালোকে, কেছবিলাক অনা হয় আপোনাৰ কলকাতাৰ পৰা। তাৰপৰা মানুহ আহে ফিটিং কৰিবলৈ, সিহঁতি আহি পিনে ফিটিং কৰি থৈ যায়। সিহঁতি ফিটিং চাৰ্জটো এক্সট্ৰাকৈ লয়, আৰু লগতে কেছটো ধৰক প্ৰাইচটো আছেই আৰু লগতে। গতিকে প্ৰথমত তাক থৈছোঁ আমি মাটি ফাৰ্মত থৈছোঁ, 120 দিনমান মাটি ফাৰ্মত থৈছোঁ, তাৰপৰা ইয়াত উঠাইছোঁ আমি। উঠাওঁতে এতিয়া ধৰক এতিয়া ডিম প্ৰডাকশ্যন 125 কিমান দিন হ'ল? 4 মাহ চলি আছে এতিয়া বৰ্তমান। 4 মাহ হ'ল ডিম প্ৰডাকশ্যন হোৱা। দৈনিক কিমান মান টকা আপোনালোকে ডিম বিক্ৰী কৰিব পাৰে? ডেইলি আমি চক 10,000 পৰা 15,000 টকালৈকে ডিম প্ৰডাকশ্যন আমি বেছি আছোঁ। 10,000 পৰা 15,000। 10,000 পৰা 15,000। ঠিক আছে, মোক এটা কথা আপুনি কওকচোন যে এই গোটেই প্ৰক্ৰিয়াটো কেনেকৈ আহিলে আপোনালোকৰ মগজুত? প্ৰথমতে কৰিছিলোঁ ব্ৰইলাৰ ফাৰ্ম কৰাৰ পাছত ভাবিলোঁ কিবা এটা নতুনকৈ কৰি চাওঁ। তেনেকৈ মোবাইলতে চাই থাকোঁতে এদিন দেখিলোঁ ডিম প্ৰডাকশ্যন কৰাটো। তাৰপাছত দাদা এজনক ফোন কৰিলোঁ, ডিব্ৰুগড়ত ফোন কৰিলোঁ, তেখেতলোকৰ কথা পাতিলোঁ। তেখেতলোকৰ তাত ফাৰ্ম আছে, তাত গৈ পিনে চালোঁ পদ্ধতিটো, চাই মেলি তাৰপাছত আহিলোঁ। আহি পিনে তেখেতলোককো লৈ আহিলোঁ, জেগাখন দেখালোঁ। সিহঁতেও কৈছে জেগাখন ভাল, কৰিব পাৰে। সেই হিচাপে আমি ক'ৰ পৰা পোৱালি পোৱা যায়, কেছ ক'ৰ পৰা পোৱা যায়, গোটেই তেখেতলোকৰ পৰা আমি চব কাগজত লিখি লৈ আহি আমি ফোন কৰিলোঁ। ফোন কৰি তেখেতে চব পাই যাব বুলি ক'লে। গতিকে বেংকৰ পৰা এখন ঋণ লৈ আমি এই কামটো আৰম্ভ কৰিলোঁ। বহুত ডাঙৰ কাম কৰিছে আচলতে আপোনালোকে, এইবোৰ সৰু কথা নহয়। এখন গাঁৱৰ ভিতৰত, কাৰণ যথেষ্ট দূৰ আহিব লাগে পকাচপাৰ পৰা আপোনালোকৰ ইয়ালৈ। তাৰ মাজত আপোনালোকে যে সাহস কৰিছে ইয়াত এখন লেয়াৰ মুৰ্গী ফাৰ্ম কৰিবলৈ, ইয়াত এতিয়া মুৰ্গীৰ যিখিনি ডিম আহে, এই ডিমখিনি লৈ যায়হি নে আপোনালোকে নিজে বিক্ৰী কৰে? ডিমবিলাক আমি নিজে বিকোঁ, যিহেতু আমাৰ ওচৰ চুবুৰীয়া যিমান দোকান দাদাহঁত আছে তেখেতলোকে ইয়াৰ পৰা আহি পিনে লৈ গুচি যায়। আমি দিব লগা এতিয়ালৈকে হোৱা নাই। কেতিয়াবা কাটচিত কাৰোবাক দিব লগা হয়, কিন্তু প্ৰায়খিনি ডিম আমাৰ ইয়াৰ পৰা লগতে লৈ গুচি যায়। আৰু যদি এইটো কথা যে কোনোবাই যদি এনেকৈ ধৰণে এখন ফাৰ্ম কৰিবলৈ হয়, কেনেধৰণে সহায় পাব বা আপোনালোকে কেনেধৰণে কৰিছে গোটেই ফাৰ্মখন, কেনেকুৱা চেষ্টাত? যথেষ্ট পইচাও প্ৰয়োজন হয়, পইচাটো প্ৰয়োজন যথেষ্ট হয়, যিহেতু 18 পৰা 20 লাখ টকালৈকে প্ৰয়োজন হয়। আমিতো ধৰক এতিয়া বেংকৰ পৰা সাহাৰ্য লৈহে আমি কৰিছোঁ। যদি কোনোবাই কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে, আমি পদ্ধতিটো কৰি দিম। তেখেতলোকক কেনেকৈ কি কৰিব লাগিব আমি দেখাই দিম। সেই ৰাস্তাত য'ৰ পৰা আমি পোৱালি আনিছোঁ সেইটো কণ্টেক্ট দি দিম, বা কেছ ক'ৰ পৰা অনা হয় সেইটো আমি কণ্টেক্ট দি দিম। আপোনাৰ নামটো মই সোধাই নাই এতিয়ালৈকে। মোৰ নাম প্ৰেম চেত্ৰী হয়। হয়, প্ৰেম চেত্ৰী, আপোনাক আৰু এটা কথা মই এইখনতে সুধো যে আমি অভিভূত হৈ পৰিছোঁ যে ইমান ধুনীয়াকৈ আপুনি কৰিছে, আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন মুৰ্গীয়ে ইতিমধ্যে দানা খাই ডিম দি আছে আপোনালোকক। তো এইটো কি প্ৰজাতিৰ মুৰ্গী হয়? এইটো BB 300 বুলি কয়। হয়, ইয়াৰ কি বিশেষত্ব? BB 300টো মানে অকণমান ভাল উন্নত জাতৰ বুলি ভাবিছোঁ। মানে তেখেতলোকে আমাৰ BB 380ও আছে। BB 380টো হ'ল আপোনাৰ, আপুনি দেখিছে চাগে লোকেল মুৰ্গীৰ নিচিনা ডিম হয়, কিন্তু আমি সেইটো সাহস নকৰিলোঁ কৰিবলৈ। এইটো মুৰ্গীত মানে আপোনাৰ BB 300ত মৰ্টেলিটি বহুত কম, সেইটো কাৰণে BB 300টো আমি চেষ্টা কৰিলোঁ। হয়, মোক আৰু এটা কথা আপুনি ক'ব নেকি? মই এইটো প্ৰক্ৰিয়াতে আপোনাক সুধি আছোঁ যে এতিয়া আপোনালোকে আনিলে, অনাৰ পিছত চবতকৈ ডাঙৰ আপোনালোকৰ সমস্যাটো ক'ত? তোমালোকে নতুন যোনে ফাৰ্ম কৰিব এইখিনি সমস্যা পাবই, কি সমস্যা হৈছিল? প্ৰথমতে হ'ল আপোনাৰ ৱেডাৰটো মেইন কথা। আমি যিহেতু গম পাই গ'লোঁ মাজত যিটো গৰম এটা হৈছিলে, সেই গৰমত আমাৰ মোটামুটি মৰ্টেলিটি হৈছে, কাৰণ এবাৰ গৰম বহুত বেছি হৈছিলে। 42 ডিগ্ৰী হোৱাৰ কাৰণে আমাৰ মুৰ্গী কেইটামান মৰ্টেলিটি হ'ল। কিন্তু মেইন কথাটো হ'ল সেইটোৱে, ৱেডাৰটোৰ ওপৰত আছে। বাকী বেমাৰ ধৰক সৰু সুৰা বেমাৰ হয়, তাৰ বাবে মেডিচিন পোৱা যায়। ডাক্তৰক সুধিলে, ডাক্তৰক কনচাল্ট কৰিলে মেডিচিনটো তেখেতলোকে কৈ দিব, আপুনি মেডিচিনটো খোৱালেই হ'ল। কিন্তু এই ফাৰ্ম কৰাৰ আগত আপোনালোক কিহৰ লগত জড়িত আছিলে, কি কৰি আছিল জীৱনত, কি কৰিবলগীয়া হৈছে আপুনি? মই আগতে ট্ৰেক্টৰ চলালোঁ, তাৰপাছত আপোনাৰ ব্ৰইলাৰ ফাৰ্মো কৰিলোঁ, লাষ্ট এতিয়া এখন কৰিছোঁ আৰু। ট্ৰেক্টৰ কিমান দিন চলালোঁ? ট্ৰেক্টৰ মোটামুটি 4 বছৰ চলালোঁ।
4 বছৰ হয়। নিজে ট্ৰেক্টৰ কিনি নিজে ট্ৰেক্টৰ কিনি 4 কি কি বছৰ পদ্ধত চলাইছে? কুৱাৰিতে ট্ৰেক্টৰ চলাইছো, হয়। ভাড়া মাৰো, কুৱাৰিতে শিল বালি ভাড়া মাৰো, সেইবিলাক কৰি আছো। মনত সাহ হৈ গ'ল নে যে ট্ৰেক্টৰ চলোৱা মানুহটো মনত ইমান সাহ হ'ল নে যে মই এখন ফাৰ্ম খুলিম? মানে এইটো ডাঙৰ কথা, মানে ভাল লগা কথা এইটো। সাহস কৰিলো, যিহেতু ব্ৰইলাৰ ফাৰ্ম কৰাৰ পাছত মোৰ অভিজ্ঞতা হ'ল যে পোৱালি চোৱা চিষ্টেমটো এইটো এনেকুৱা বুলি মই সাহস কৰিলো। তাৰপাছত বোলো নাই ব্ৰইলাৰটো কৰিলো এইটো কৰি চাওঁ বুলি সাহস কৰিলো। বহুত ডাঙৰ সাহস কৰিছিলো আৰু বেংকৰ পৰা ঋণ লৈ বহুত ডাঙৰ সাহস কৰিছিলো। গতিকে লগত কোন আছিলে আপোনাৰ? লগত এখেত আছিলে মোৰ ইউৰাজ কটৱাল, মোৰ ভাইটিয়ে হয় তেখেত। হয়। আমি দুজনে আছো লগতে। হয়। ইও সাহস দিলে কাৰণে দুটাই সাহস কৰি ইমানটো কৰি পাৰিছো। ইউৰাজ কি ক'ব যে একদম ধুনীয়াকে প্ৰেমীয়ে গোটেই কথাখিনি কৈছে যে এটা আমাৰ ক'ব লাগিব যে উঠি অহা প্ৰজন্মৰ কাৰণে আপোনালোক আদৰ্শ। আপোনালোকে খালি ধৰি ৰাখিব লাগিব। এনেকুৱা হ'ব নালাগে যে কেইদিনমান কৰিলো তাৰপিছত আমি আকৌ ধৰক বিষয়টোৰ পৰা আঁতৰি আহিলেতো হ'ব নালাগে। দীঘলীয়াকে কৰা চিন্তা কৰক, কাৰণ অসমত বহুত ভাল ভাল এনেকুৱা কাম হৈ আছে, যেনেকে বাহুবলীয়ে কৰিছে, বিভিন্ন আৰু বহুত ফাৰ্মাৰ্ছ আছে যিসকলে ডিম উৎপাদন কৰি আছে। তো আপোনালোকৰ কেনেধৰণৰ লক্ষ্য, আগলৈ কেনেকুৱা ধৰণৰ লক্ষ্য আছে? অৱশ্যে পোনপ্ৰথমে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি এই প্ৰচেষ্টাক আপোনালোকে সমগ্ৰ অসমবাসীৰ আগত তুলি ধৰাৰ যি এক প্ৰয়াস কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মনলৈ আমি বিশ্ববিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই এটা চিন্তা আছিল যে নিজেই কিবা এটা কৰা আৰু নিজৰ লগতে আন দুজন ব্যক্তিক যেতিয়া নিজৰ লগত সংস্থাপন দিয়াৰ যি এক সপোন আমি পুহি ৰাখিছিলোঁ, সেই সপোনকে আমি বাস্তৱত ৰূপান্তৰ কৰিবৰ কাৰণে এই ডিক্ৰং গ্ৰুপছ নামেৰে এখন আমি ফাৰ্ম কৰাৰ চিন্তা চৰ্চা কৰিলোঁ। আমি 2-3জন উদ্যমী যুৱকসকলে মিলি একেলগ হৈ, আৰু আপোনালোকে দেখিছে যে আমাৰ এক দীঘলীয়া প্ৰচেষ্টা, প্ৰায় 3 বছৰৰ এক পৰিকল্পনাৰে আমি মজুত কৰি ডিব্ৰুগড় এজন দাদাৰ পৰা, যিজনে কৰিছিলে তেওঁৰ পৰা অভিজ্ঞতাসমূহ বুটলি আমি ক'ত কি পায়, ক'ত কেনেধৰণে সম্পৰ্কবোৰ কৰিব লাগে, কোন ব্ৰীডটো আনিলে মাৰ্কেটত বেছি চাহিদা আছে, সেই গোটেইখিনি কথা পৰ্যালোচনা কৰি আমি যেতিয়া থিৰাং কৰিলোঁ যে কৰিম, আৰু প্ৰায় গোটেইখিনি কথা বতৰা হৈ যোৱাৰ পিছত মুৰ্গী তেখেতে ক'লেই যে মুৰ্গী আমি উৰিষ্যাৰ পৰা আনিছোঁ, তাৰপিছতে আপোনাৰ যিটো কেজ আমি পাঞ্জাৱৰ বাৰনালা বুলি কয় সেই ঠাইৰ পৰা আনিছোঁ। গতিকে এই গোটেইখিনি আমি একগোট কৰি আজি আমি প্ৰায় ইয়াৰ স্থানীয় ৰাইজক নিজৰ ঠাইৰ নিজৰ সোৱাদৰ এটা কণী আমি যোগান ধৰিব পাৰিছোঁ। সেয়ে আমি সুখ বুলি অনুভৱ কৰিছোঁ, আৰু নিশ্চিত ৰূপত ইয়াক এই সপোন এটা, যিহেতু নিজৰ সকলোখিনি এৰি পেলাই আমি ইয়াত নিয়োজিত হৈছোঁ যেতিয়া, এইটোক ইমানতে আমি এৰি দিব বিচৰা নাই। নিশ্চিত ৰূপত এই ব্যয়বহুল খৰচী ব্ৰইলাৰ ফাৰ্ম বা বেলেগ ফাৰ্মতকৈ লেয়াৰ ফাৰ্মটো এটা ব্যয়বহুল খৰচী এটা ব্যৱসায়। সেইটো আগত ৰাখি, লক্ষ্যসমূহ আগত ৰাখি আমি কেনেধৰণে আগবাঢ়িলে ভাল হয়, বা চৰকাৰী পক্ষই যদি আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়, এতিয়ালৈকে চাওক নিজৰ ব্যক্তিগত ঋণত বাদ দি পেলাই আমি চৰকাৰৰ কোনো ধৰণৰ ছাবচিডি বা তেনেধৰণে আমি একো পাবলৈ সক্ষম হোৱা নাই। যিহেতু আমাৰ সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট দূৰদৰ্শী, আৰু আমি আপোনালোকৰ যোগেদি এটাই তেখেতক আহ্বান কৰিব বিচাৰিছোঁ যে এই লেয়াৰ ফাৰ্মিং যিটো আছে, এইটো যদি তেখেতসকলে পৰিকল্পিতভাৱে বিজ্ঞানসন্মতভাৱে যদি ইয়াক আগবঢ়াই লৈ যোৱাত চৰকাৰে যদি, ইয়াৰ প্ৰশাসনে যদি সহায় কৰে, নিশ্চিত ৰূপত ই এক মাধ্যম হ'ব, অসমত ডাঙৰ এটা ৰিভলিউচনাৰী এটা মাধ্যম হ'ব, য'ত লাখ লাখ যুৱক যুৱতীয়ে নিজক নিয়োজিত কৰি নিজৰ ঠাইত কিবা এটা কৰি খোৱাৰ এক বাট পাব বুলি আমি আশা ৰাখিছোঁ। অতি গুৰুত্বপূৰ্ণ কথা, আৰু দুই বন্ধুৱে কি সুন্দৰকে কৰিছে। মই দেখুৱাইছোঁ যে ইয়াতে আপুনি যদি চাই পানীৰ সকলো ব্যৱস্থা আছে, ইয়াতে ভাত দিয়াৰ লগে লগে পানী ওলায়, আৰু একেধৰণে দেখিবলৈ পোৱা গৈছে যে সকলো ব্যৱস্থা ইয়াত কৰি লৈছে, আৰু তেওঁলোকৰ যথেষ্ট ব্যয় হৈছে, কিন্তু ইতিমধ্যে উপাৰ্জনৰ মুখ তেওঁলোকে দেখিছে। 15,000লৈকে দৈনিক তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু অকল উপাৰ্জনো নাচাব, কাৰণ ব্যয় যথেষ্ট আছে, কাৰণ ইয়াত দানাও খুৱাব লাগে দিনটো যথেষ্ট ন? দানা আপোনাৰ এতিয়া পাৰ ডে 4 বেগকে গৈ আছে গডৰেজৰ। মানে যথেষ্ট খৰচো আছে দিনটোত খৰচ আছে, আৰু প্ৰায় চব খৰচ কিবা এটা আৰু আনুষাংগিক সৰু এটা থাকে নিজৰ। চবতকে ভাল লাগে যে বহুত মানুহ চলাই আছে। হয়, বহুত মানুহ চলি আছে, আৰু তাতকে বেছি ভাল নিজৰ ব্ৰাণ্ড কিবা এটা আমি মাৰ্কেটত দিব পাৰিছোঁ। অসমত সৃষ্টি হোৱা এটা আছাম এগ নামেৰে আমি অসমৰ নাম সাঙুৰাই আছাম এগ দিছোঁ। যিহেতু আমি অসমীয়া, আমি আমাৰ বেলেগ মানে জনগোষ্ঠীয় লোক হ'লেও আমি অসমীয়া, নিজকে অসমীয়া বুলি পৰিচয় দি ভাল পাওঁ। গতিকে সেইকাৰণে আমি নামটোকো, নিজৰ ঠাইৰ নামটোকো লগতে লৈ লৈছোঁ অসম বুলি। আৰু আপোনালোকে জানি সুখ হ'ব যে আছাম এগ, আৰু আমাৰ যিটো ফাৰ্মৰ নাম ডিক্ৰং, ইয়াত আপুনি দেখিব যে ডিক্ৰং নৈ বৈ আছে। আমি 3জনে মিলি পেলাই যেতিয়া চিন্তা চৰ্চা কৰিলোঁ ফাৰ্মৰ নামটো কি দিলে ভাল হ'ব, আমি ডিক্ৰং নৈক উৎসৰ্গা কৰি ফাৰ্মৰ নামটোকো আমি ডিক্ৰং গ্ৰুপছ বুলি ৰাখিছোঁ। সুন্দৰ। আৰু আমি আপোনালোকক আচলতে ক'বলৈ গ'লে কি কৰিম, আমি আপোনালোকক অনুপ্ৰেৰণা দিব পাৰিম যে আগুৱাই যাওক আপোনালোকে। আৰু এখেতসকলক মই এটাই অনুৰোধ কৰিম চৰকাৰী পক্ষক, যে আপোনালোকে যিহেতু সহায় কৰে উঠি অহা প্ৰজন্মক, নিশ্চয়কৈ এখেতসকলক সহায় কৰিব। স্নাতকোত্তৰ তেওঁ পাছ কৰিয়ে সেইখিনি কামত নামিছে। তেওঁ যথেষ্ট কষ্ট কৰি এসময়ত নিজে ট্ৰেক্টৰ ভাড়া মাৰি
শেষত গৈ পেলাই তেওঁ এই ব্যৱসায়ত নামিছে। গতিকে তেওঁলোকৰ গোটেই সপোন, তেওঁলোকৰ জীৱনৰ পুঁজি, সময় চব ইয়াত নিয়োজিত হৈ আছে। স্বাভাৱিকতে আমি আশা কৰোঁ যে চৰকাৰী পক্ষও তেওঁলোকক সহায় কৰিব, আৰু লগতে আমি এইটো আশা কৰিছোঁ যে তেওঁলোকৰ ব্যৱসায় ডাঙৰ হৈ যাব, যাতে তেওঁলোকৰ আছাম সমগ্ৰ অসমে জনা হ'ব আৰু তেওঁলোকৰ এই চাহিদা পূৰণ কৰিবলৈ সক্ষম হ'ব। এয়াই আমাৰ আশা।